আপোনাৰ ঘৰত এনি টাইম হাই কাজিয়া হৈ থাকে নেকি? নে আপোনাৰ ঘৰৰ যিমানখিনি মেম্বাৰ আছে সকলোখিনিৰ কিবা নহয় কিবা এটা বেমাৰ হৈ থাকে বা বেমাৰ আজাৰ হৈ থাকে, আৰু ঘৰত যিমান আপুনি মানে টকা পইচা গোটাব বিচাৰিছে, আপোনাৰ টকা পইচা গোট খোৱা নাই, আপোনাৰ চব বেমাৰ আজাৰ মানে ঘৰখনত মানে উন্নতি নাইকিয়া হৈ গৈছে নেকি? তেতিয়া সেই গোটেইখিনি কি কাৰণে হয় আৰু কেনেকৈ ভাল কৰিব পাৰি তাৰ গোটেইখিনি সলিউশ্যন আজি মই আপোনালোকক এইটো ভিডিঅ'ত দিম। আৰু মই সৰুকৈ শ্বৰ্ট ভিডিঅ' কিছুমানত দিছিলোঁ, তাৰ ৰিজনখিনি আপোনালোক বহুত ভাল পাইছে, মৰম দিছে। চ' ভাবিলোঁ তাৰ ৰিগাৰ্ডিং এটা লং ভিডিঅ' বনাওঁ। চ' তাৰ কাৰণে আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু সকলোকে ৱেলকাম জনাইছোঁ মই মৌচিনাই মোৰ জাষ্ট স্মাইল ইউটিউব চেনেললৈ। চ' ব'লক আজি যিটো মই টপিক আপোনালোকৰ মাজত লৈ আহিছোঁ সেই টপিকটো আজি ডিছকাছ কৰোঁ। আৰু টপিকটো বহুত ইম্পৰ্টেণ্ট এইটো কাৰণে কৈছোঁ কাৰণ প্ৰত্যেকগৰাকী ঘৰৰ গৃহিণী হওক বা ঘৰৰ যোনজনে গাৰ্জিয়ান হওক, চবেই বিচাৰে যে নিজৰ টকা পইচা মানে ৰাহি কৰোঁ, সঞ্চয় কৰোঁ, বাট কিবা না কিবা ঘটি থাকে যাৰ কাৰণে সঞ্চয় কৰিব নোৱাৰে। তাৰ প্ৰথম ৰিজনটো কি জানেনে? মই প্ৰথম ৰিজনটো কৈছোঁ যে আপোনালোকৰ মাজৰে বহুত আছে যে ক'ৰবাত ওলাই গ'লে নিজৰ ঘৰখনত তলা মানে লক মাৰি চাবিটো নিজৰ পাৰ্চত ভৰাই লৈ যায়। সেই ভুলটো কেতিয়াও আপোনালোকে নকৰিব। যদি আপোনালোকে ক'ৰবাত ওলাই যায় নিজৰ ঘৰখনত তলা মাৰে, তেতিয়া চাবিটো হয়তো ঘৰৰ ক'ৰবাত বেলেগ জেগাত লুকুৱাই থৈ আহিব বা বেলেগ তেনেকৈ থ'ব। আপোনালোকে নিজৰ পাৰ্চত, আপোনাৰ নিজৰ মানি পাৰ্চত লৈ আপুনি ক'তো নেযাব। কাৰণ যদি তেনেকুৱা কৰে, আপোনালোক যেতিয়া ঘৰত নাথাকে তেতিয়া ঘৰৰ যিখিনি আয় উন্নতি থাকে ধৰক বা যিখিনি বৰকত থাকে, ঘৰৰ দেৱ দেৱতাবিলাক আপ ডাউন কৰে। যদি আপুনি ঘৰখন লক মাৰি দিয়ে তেতিয়া আপোনাৰ ঘৰৰ উন্নতি তাতে ৰখি যায়। আৰু তেনেকৈ লক মাৰি চাবিটো পাৰ্চত লৈ যদি আপুনি ঘূৰি পৰে, তেতিয়া আপোনাৰ ঘৰৰ যিমানখিনি উন্নত হ'বলগীয়া আছিলে, আপুনি ঘৰত নাথাকোঁতে যিমানখিনি আপোনাৰ ঘৰত দেৱ দেৱতাই ভাল বস্তু আহি আপোনাৰ ঘৰত কিবা দিবলৈও বুলি ভাবি থাকিলেও আপোনাৰ ঘৰখন লক তলা মৰা দেখি সিহঁতে মনৰ দুখত গুচি যায়, যাৰ কাৰণে আপোনাৰ ঘৰত উন্নতি বৰকত নাইকিয়া হয়। আৰু ছেকেণ্ড ৰিজনটো হৈছে যে আপোনাৰ ঘৰত আপুনি টয়লেট কৰিব গ'লে আপুনি মোবাইল টিপি থাকে নেকি? যে টয়লেটত গ'লে আপুনি, কিছুমান আছে আজিকালি বহুত মতা মানুহ আছে বা মাইকী মানুহ আছে যে টয়লেট কৰিব গ'লে হাতত মোবাইলটো লৈ যায়। আৰু এটা কথা জানিব, আমাৰ টয়লেটত চবচে বেছি নেগেটিভ এনাৰ্জি থাকে। আৰু আপুনি টয়লেটত বহি আপোনাৰ ৰিল চাই থাকে, যি কোনো ধৰণৰ ৰিল চাব, তাত ভগৱানৰ ফটো আহিব পাৰে বা আল্লাহৰ তেনেকৈ নামাজৰ বা ভগৱানক ভক্তি কৰা কিছুমান ভিডিঅ' আহি যাব পাৰে, যিটো আপুনি লেট্ৰিনত বহি ৱাটচ কৰি থাকে মানে টয়লেটত, যাৰ কাৰণে আপোনাৰ যিমানখিনি নেগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনৰ ভিতৰত সোমাই পৰে আৰু যাৰ কাৰণে আপোনাৰ ঘৰৰ উন্নতি একেবাৰে নাইকিয়া হৈ যায়। আৰু তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালী হওক বা ডাঙৰ মানুহ হওক, যিমানে আপুনি পইচা নঘটক, যিমানে সঞ্চয় কৰক বুলি নাভাবক, আপোনাৰ গোটেই বেমাৰ আজাৰতে সেই পইচা নাইকিয়া হৈ যাব। আপুনি এইটো নিজে প্ৰমাণ কৰি চাব। কাৰণ লেট্ৰিন হৈছে এটা বেয়া মানে নেগেটিভিটি থাকে তাত, আমি বেয়া বস্তুবিলাক উলিয়াই দিওঁ আমি লেট্ৰিন কৰি মানে নেগেটিভ, সেইকাৰণে তাত নেগেটিভ এনাৰ্জি বহুত থাকে। আৰু সেইখিনি গোটেইখিনি আপোনাৰ মানে গাত লাগি ব্ৰেইনত সোমাই আপোনাৰ, আৰু ঘৰখনত আপুনি সেই মোবাইলটো লৈ আপুনি ঘৰত সোমাই, বিচনাত সোমাই, পাকঘৰত যায়, ৰান্ধে বাঢ়ে। চ' আপোনাৰ বৰকত তেনেকৈ নাইকিয়া হৈ যায়। আৰু এটা কথা যে আপোনালোকৰ বাথৰুম, কিছুমান ঘৰৰ আছে যে বাথৰুম এনি টাইম তিতি থাকে মানে জেকা হৈ থাকে। গা পা ধুই অহাৰ পিছত আপোনাৰ বাথৰুমটো শুকা থাকিব লাগে, কিন্তু কিছুমানৰ আছে এনি টাইম বাথৰুম তিতা হৈ থাকে। সেইটো এটা ঘৰৰ বেয়া লক্ষণ যে আপোনাৰ ঘৰৰ যদি বাথৰুমটো এনি টাইম তিতি থাকে মানে জেকা হৈ থাকে, তেতিয়া আপোনাৰ সেইটো ঘৰৰো বৰকত বা আয় উন্নতি একেবাৰে নাইকিয়া হৈ যাব। কাৰণ আপুনি যেতিয়া গা ধুই আহিব, গা ধোৱাৰ পিছত আপোনাৰ বাথৰুমত আৰু তেনেকৈ বিশেষ কাম নাথাকে, হাত চাত ধুব হ'লে ইমান নহয়, কিন্তু কিছুমানৰ আছে এনি টাইম তিতি থাকে, সেইখন ঘৰৰ উন্নতি নাইকিয়া হৈ যায়। চ' আপুনি যিমান পাৰে নিজৰ বাথৰুমত গা ধোৱাৰ পিছত শুকান ৰাখিব ট্ৰাই কৰক, আৰু লগতে লেট্ৰিনত মোবাইল নিয়াটো বন্ধ কৰক। আৰু এটা কথা কৈছোঁ যে আপোনালোকে ক'ৰবাত গ'লে নিজৰ ঘৰখন লক মাৰি, যিটো চাবি আছে নিজৰ পাৰ্চত ভৰি লগত লৈ ঘূৰি নকৰিব। ক'ৰবাত থৈ যাব বা বেলেগ প্লেচত ৰাখিব, কিন্তু পাৰ্চত ভৰাই ক'ৰবাত গুচি নাযাব। তেতিয়াহ'লে আপোনালোকৰ ঘৰত যিখিনি ভাল বস্তু সোমাই, ভাল উন্নত দিবলৈ যি মানে ওপৰলাৰ পৰা যিখিনি বস্তু আহে সেইখিনি ঘৰত সোমাব নোৱাৰি, আপোনাৰ তাতে ৰখি যায় আৰু সিহঁতে মনৰ দুখত আপোনাৰ ঘৰত বদদুৱা দি থৈ যায়, যাৰ কাৰণে উন্নতি চব নাইকিয়া হৈ যায়। চ' এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে মোৰ চেনেলত বিচাৰি মানে পাবলৈ বিচাৰে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ' পাবলৈ। আৰু মই শ্বৰ্ট ভিডিঅ'ত কিছুমান এনেকুৱা দি থাকোঁ যিবিলাক আপোনালোকে বহুত মৰম দিয়ে, আৰু তেনেকৈ আগলৈ মৰম দি থাকিব। নেক্সট ভিডিঅ'ত আৰু এটা টপিকৰ ওপৰত ডিছকাছ লৈ আহিছোঁ। বাই বাই।